তো হে গাইছ আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আশা আপোনালোকে ভিডিঅ'টো ভাল পাব তো এতিয়া মই কম থামনেইলৰ বিষয়টো দুটা এপছ লাগিব আপোনালোকে সেই এপছ দুটা ডাউনলোড কৰি ল'ব প্লে ষ্টৰত পাই যাব আপোনালোকে তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তো স্ক্ৰীন ৰেকৰ্ডত যাব লাগিব তো গাইছ এতিয়া আহিছোঁ মোবাইল স্ক্ৰীনত তো এতিয়া যাম প্লে ষ্টৰত যাই চাৰ্চ কৰিম পিক্সেল লেব এইটো বহুত পপুলাৰ এপ হয় 4,13,000 মানুহে ইউজ কৰিছে ইয়াত দেখিছে আপোনালোকে 4.13 ৰেটিং আছে 13K ৰেটিং আছে পুৰা 4.13K ৰেটিং তাৰপিছত আৰু এটা এপছ আছে সেইটো ডাউনলোড কৰি ল'ব বেকগ্ৰাউণ্ড ইৰেজাৰ বুলি আছে এই বেকগ্ৰাউণ্ড ইৰেজাৰটো আপোনালোকে ডাউনলোড কৰি ল'ব এইটোৰো বহুত ইউজ আছে আপোনালোকে বহুত প্ৰফেচনেল থাম্বনেইল বনাব পাৰিব মই এটা দেখুৱাইছোঁ এইটো আপোনালোকে কিজান ডাউনলোড কৰিছে তো এতিয়া যাওঁ আমি পিক্সেল লেবত যোৱাৰ পাছত মই নিউ প্ৰজেক্টটো ডিলিট কৰি দিছোঁ তো ইউটিউব থাম্বনেইলত ক্লিক কৰিব ইয়াত সাইজটো সিলেক্ট কৰিম ইয়াত দেখিছে ইমেজ সাইজ তো ইয়াত ইউটিউব থাম্বনেইল বুলি লেখা আছে তাৰপিছত ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত পুৰা সাইজটো ভালদৰে আহি যাব তাৰপিছত ইয়াত কালাৰ তাৰপিছত এটা ভাল চাই কালাৰ মোৰ ফেভাৰিট কালাৰ এটা লৈ লওঁ এইটো কালাৰ লৈ ললোঁ মই লৈ লোৱাৰ পাছত ইয়াত প্লাছ আইকনত ক্লিক কৰি আপোনালোকৰ ফটো লাগিব এতিয়া একদম ফটোটো যেনে তেনেকৈ লগাব নোৱাৰোঁ তো এতিয়া যাম বেকগ্ৰাউণ্ড ইৰেজাৰ এপটো যিটো আমি ডাউনলোড কৰিছিলোঁ এইটো এপ তো এইটোত ক্লিক কৰিলোঁ এনেকৈ তো চাই থকা বহুত ভাল এডিটিং হ'ব তো মোৰ এটা ফটো লৈ লওঁ এনেকৈ ইয়াৰ পৰা এটা এইটো ফটো লৈ লওঁ বেকটো এতিয়া ৰিমুভ কৰিব লাগিব তো এনেকৈ দিলোঁ আপোনালোকে এইটো দিও কৰিব পাৰিব এনেকৈ বহুত অপশ্যন আছে এনেকৈ বঢ়াই দিব পাৰিব এনেকৈ গোটাই ৰিমুভ কৰি দিম এনেকৈ আপোনালোকে দেখিছে চাই থাকক তো এইটো দিও কৰিব পাৰিব এনেকৈ আপোনালোকে ডাউনলোড কৰিলে নিজে জানি যাব অতি সহজ তো মই কৰি দিলোঁ এনেকৈ আপোনালোকে দেখিছে মই অলপমান ফাষ্ট কৰিছোঁ যদি আপোনালোকে লাহে লাহে কৰে আৰু ভাল হ'ব HD কোৱালিটি হ'ব আপোনালোকে আছে মই লাহে কৰি কৰিছোঁ আপোনালোকে যিকোনো ফটো হ'লে হ'ব তো ইয়াত ওকে মাৰি দিলোঁ তো এতিয়া আৰু পিক্সেল লেবত যাম যাই ইয়াত লেয়াৰ ক্লিক কৰা আছে আপোনালোক ফাৰ্ষ্টৰ পৰা দেখুৱাই আছে আপোনালোকে নাজানিব পাৰে এই দেখিছে আপোনালোকে প্লাছ আইকন তাৰপিছত এইটো ফ্ৰম গেলাৰী তাৰপিছত মোৰ ফটোটো লৈ ল'লোঁ এতিয়া ইৰেজাৰ কৰিছিলোঁ যে এই ফটোটো লৈ ল'লোঁ তাৰপিছত বৈদ্যুতিক লগাই দিলোঁ আপোনালোকে দেখিছে তাৰপিছত আৰু কিছুমান দিব পাৰিব এইটো অপশ্যনত ক্লিক কৰি ইয়াত দেখিছে আপোনালোকে এইটো লগাই দিব পাৰিব এইটো লগাই দিলে অলপমান ব্লেক হ'ব তাৰে ছায়াটো লগাম শ্বেডো বুলি কৈছোঁ ছায়াটো লগাই দিলোঁ বগাও লগাব পাৰিব আপোনালোকে বগা লগালে এনেকুৱা অলপমান HD টাইপ আহিব আপোনালোকে দেখিছে কিবা লিখিব লগা হ'লে ইয়াৰ পৰা এনেকৈ লিখিব পাৰিব মই দেখুৱাইছোঁ নাই যিকোনো মই এনে লিখি দিছে নাই এই দেখিছে আপোনালোকে এনেকৈ লিখি দিছোঁ মই আৰু কিবা লগাব লগা হ'লে আপোনালোকে এই লেয়াৰত ক্লিক কৰি আপোনালোকে যি লগাব খুজিছে গেলাৰীৰ পৰা লগাব পাৰিব ইয়াতে বহুত বস্তু মই যেনে এইখিনি লগাব খুজিছোঁ মোৰ ভিডিঅ'টোৰ আধা তো এইখিনি লগাব পাৰিম এনেকৈ যিখিনি লাগে সেইখিনি লগাব পাৰিম এনেকৈ ইয়াৰ পৰা ৰঙো চিলেক্ট কৰি লৈ যাব পাৰিব আপোনালোকে বগা লাগে যদি ইয়াৰ পৰা এনেকৈ লৈ ল'ব আপোনালোকে দেখিছে এনেকৈ লৈ ল'ব আপোনালোকে আৰু এনেকৈ ভাল এডিটিং কৰিব পাৰিব আপোনালোকে ভাবি এনেকৈ এইটো আশাৰ কেইটা মই ভাল কৰি দি আছোঁ আপোনালোকক আশাৰ কেইটাৰে ফ্ৰণ্টটো বদলাব পাৰিব আপোনালোকে দেখিছে বেলেগ ডাঙৰ হাতৰ সৰু হাতৰ এনেকৈ বহুত ষ্টাইলিছ আছে মই এইটো দি চালোঁ এইটো ভাল লাগে তো কালাৰো বদলাব পাৰিব এই আশাৰ কেইটা কালাৰো লগাই দেখুৱাই দিম আপোনালোকক এই দেখিছে কালাৰ তো এইটো বেক কালাৰ মই দেখুৱাইছোঁ আপোনালোকক এইটো এই আশাৰ কেইটাৰ ৰং বদলাই দেখুৱাই দিম আপোনালোকক এইটো বেকত আছে বৰ্তমান তো মই ইয়াত লক কৰি দিওঁ বৰ্তমান এইটো লক কৰি দিলোঁ তাৰ টেক্সট কেইটা লক কৰা না বৰ্তমান তো এনেকৈ থ'ব পাৰিব
তো টেক্সট গেটাৰ মই দেখুৱাইছোঁ আপোনালোকক কেনেকৈ কৰিব এনেকৈ শ্বেডো লগাব পাৰিব অলপমান আপোনালোকে দেখিছে তাৰপিছত আৰু কেইটামান আছে প্ৰচেছ চাই ল'ব আপোনালোকে এনেকৈ দেখিছে আকাৰৰ ৰঙো বদলাব পাৰিব মোৰ ফেভাৰিট কালাৰটো লগাই দেখুৱাইছোঁ আপোনালোকক এইটো কালাৰ দিলোঁ তো এনেকৈ নৰ্মেল এডিট আৰু আপোনালোকে ভাবি কৰিব পাৰিব আৰু ইউটিউবতো আপোনালোকে ভাল থাম্বনেইল এডিটিং তো বহুত লম্বা হয় মই আপোনালোকক চিম্পলভাৱে বুজাই দিছোঁ কেনেকৈ কৰিব লাগে তো আপোনালোকে বুজি পাইছে কৰিব পাৰিব আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম বাই